হাই গাইজ, আমি ৰেডি হৈ গ'লো এতিয়া পূজা চাবলৈ যাবলৈ। আপোনালোকে বাৰু ৰেডি হ'লনে? আজি যিহেতু নৱমী হয়, তো আজিতো পূৰা ভিৰ হ'ব। আৰু এইফালে দেখিছেনে, এতিয়াৰ পৰা গাড়ী ভিৰ লাগিলেই। এইপিনে দেখিছে গাড়ী কিমান দীঘলীয়া লাইন হৈ আছে। আৰু এতিয়া প্ৰায় 8:30 পাৰ হৈ গৈছে। আৰু এইফালে দেখিছেনে আৰক্ষী বিষয়াজনক ইমান সুন্দৰকৈ নিজৰ কাম কৰি আছে। দেখি মনটো বহুত ভাল লাগি গ'ল, সেইকাৰণে এটা ভিডিঅ' কৰি থ'লোঁ। আৰু তাৰপাছত আমি ওলাই গ'লোঁ পূজা চাবৰ কাৰণে। আৰু এইফালে দেখিছে, এইফালে এখন পূজা হৈ আছে। আৰু আমি ইয়াত নৰলোঁ আৰু আগলৈ গৈ থাকিলোঁ। আৰু এইফালে এখন পূজা পাতিছে, তাতে আমি সোমালোঁ। তাতে সোমাই অলপ দেৰি ৰ'লোঁ। ৰৈ মেলি অলপ ফটো মাৰিলোঁ। ফটো চটো ক্লিক কৰাৰ পাছত আমি আকৌ তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহিয়েই ইমানেই বতৰ বেয়া আজি। ওলাই অহাৰ পাছতে ইমান ডাঙৰ বৰষুণ দিছে, কি কৰিম উপায় নাইকিয়া হৈ গ'ল। আৰু এতিয়া আৰু পূজা চূজা নাচাই ঘৰলৈ যাওঁগৈ আৰু উপায় নাই, কি কৰিব। আমাৰ ডিগবৈত ইমানেই বৰষুণ দিছে, ইমান বতৰ বেয়া আজি। সেইকাৰণে আৰু এতিয়া আৰু পূজা চূজা নাচাওঁ আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু। গাইজ, আপোনালোকৰ সেইফালে বাৰু বৰষুণ দিছেনে জনাবচোন। আমাৰ ডিগবৈত কিন্তু পূৰা বৰষুণ দেই। আৰু এইবিলাক মানুহবিলাক দেখিছে নহয়, বৰষুণত তিতি তিতি ঘূৰি ফুৰিছে আৰু।